ইংৰাজী কান্দো ইংৰাজী সপোন দেখো ইংৰাজী হোৱাট ইজ ইংলিছ English is a language. It's coming from not its company. Language is the main mechanism of domestication. There is no heart of communication without permission. Every man knows very well that you can be not allowed, but you should not argument on India. বুজি পাইছেনে কিবা? যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে মোক সোধক যে আপোনালোকে বুজি পোৱা নাই। যদি আপোনালোকে নকয় যে আপোনালোকে বুজি পোৱা নাই তেতিয়া মই কেনেকৈ বুজিম যে আপোনালোকে বুজি পোৱা নাই? If you don't understand, then tell me that you don't understand. If you don't tell me that you don't understand, then how can I understand that you don't understand? Ille. I am a Nandu Venkata Sarvanda Swami is here. Ayyo. Bola Funiu ka Horbajana Muhura Basa. Bola Tulokhi Tola Migopohu Sore. বইলি নথকা ঘৰতে দিনতে চলে বৰ ভাল কথাই শিকাইছে না সদায় কিন্তু নিচাৰ পৰা এতিয়া আপোনাক যে খোৱা কথা সুধিছে সমিতি আপুনি কি ক'লে মইতো জানেই দেখোন নিৰামিষ খাম বুলি ক'লো মোকো সুধিছে ময়ো কৈ দিছোঁ কি ক'লে বোলো অল দা বেষ্ট এই খোৱা কথা সুধিলে এইটো দিয়ে নেকি সমজদাৰৰ কেলে ইচাৰা আহি কাটি আপুনি মানে এইবিলাক কৰিবলৈ ইয়ালে মই লাজ দিবলৈ কৈছোঁ কেনেকৈ সমিতিয়ে ভাবিব পাৰে না চব আৰ্টিষ্টে এইটো খায় মই এনেকৈ দিছোঁ তেওঁলোকে কি বুজি আনি ফুলটো দিলে দিয়ক মই উভতাই দিম তাৰপিছত মই কৈ দিম যে এইবিলাক নিচা দি আমাক নোৱাৰিব জিকিব আমি এইবিলাকৰ মানুহ নহয় কাৰণ বহুত শিল্পী নিচা খাই খাই উৰি গ'ল বহুতৰ সংসাৰ নিচা খাই খাই ধ্বংস হৈ গ'ল বহুত ডেকা ল'ৰা অকালতে মৰি গ'ল নিচা খাই আমি যিমান পাৰোঁ নিচাৰ পৰা আঁতৰি থাকিম নিচাৰ পৰা যিমান আঁতৰি থাকিব মনত ৰাখিব কিন্তু প্ৰত্যেকজন ডেকা ল'ৰা কাৰোবাৰ পুতেক কাৰোবাৰ ককায়েক কাৰোবাৰ ভায়েক প্ৰত্যেকজন ডেকা ল'ৰা কিন্তু ঘৰখনৰ হিৰো যদি নিচাসক্ত হৈ যায় তেতিয়াহ'লে ঘৰ জিৰ' সদায় নিচাৰ পৰা আঁতৰি থাকি আমাৰ ল'ৰাহঁত সদায় পাহোৱাল হৈ থাকিব লাগে প্ৰত্যেক ঘৰৰে হিৰো হৈ থাকিব লাগে আমাৰ ল'ৰা অঁ এইটো ভাল কথা কৈছে কৈছোনে বঢ়িয়া চেলুট থেংক ইউ বেছি মনত নেপেলাব প্ৰেছাৰ পাব তাইক মানে এনেকুৱা ভিৰ ভাৰ অনুষ্ঠানত আনিবও নোৱাৰোঁ নহয় ইমান ভিৰত কাৰ হাতত ধৰি কাৰ ঘৰ পাবগৈ কোনে চাই থাকে সেইকাৰণে দুৱাৰ বন্ধ কৰি চাবি লৈ আহিছোঁ এইটোহে মৰম কৰে আপুনি সঁচাকৈ চা মণিক সঁচাকৈ ভাল পাওঁ ভাল পালে আপুনি দুৱাৰ বন্ধ কৰি নুসুধিবা মৰম আছে সংসাৰৰ হাইটো যিবা সঁচাকৈ দেই মণি নাই বুলিহে মই কিন্তু আৰু দেই এইটো কিন্তু ভাল উপদেশ দিছে ঐ জিল মইনা দিনতে ও জিল মইনা আমে মলিয়ালে ও জিল মইনা মইনা কথালে পেলালে কলি ধুনীয়া আমাৰ খাটনীৰ মাতটো কিন্তু বৰ ধুনীয়া ন যি গাই শ্বুট কৰে কিন্তু সেইকাৰণে সদায় চাপৰ ছোৱালী বিয়া পাতিব লাগে চাপৰ ছোৱালী বিয়া পাতিলে সদায় ডাঙৰ ডাঙৰকৈ ক'ব লাগে নে এই লেভেলত নেপাহিলে কি কৰিবা মোৰ মানুহজনী কলিতে ছিঙিলোঁ কিন্তু মৰ্ণিং মৰম লাগে হয়নে নহয় বহুত মানুহে জ্বলে মোক সঁচাকৈ মোৰতো দুজনী ন ঘৰত এজনী চিৰিয়েলত এজনী এতিয়া মোৰ ঘৰজনীয়ে সোধে নহয় এতিয়া আপোনালোকে চাব দেই আমাৰ কেনেকুৱা টান কামটো আপোনালোকে চাবচোন আপোনালোকে কাৰ কিমান টেনশ্যন আমাৰ এই ছাৰহঁতৰ টেনশ্যন থানা আণ্ডাৰত যিসকল অঞ্চল আছে অপৰাধ আদি কমিব লাগে অপৰাধ বাঢ়িছে যদি টেনশ্যন আপোনালোকৰ টেনশ্যন কাৰোবাৰ ছোৱালীয়ে কোনোবা ল'ৰা ভাল পাই আছে তালৈ বিয়া নিদিয়ে ইফালে তাই আকৌ তাকেহে ভাল পাব কাৰোবাৰ চাকৰিত ইণ্টাৰভিউ মাৰি আছে হোৱা নাই কাৰোবাৰ পইচা নাই বজাৰকেইটা কৰিবলৈ হয়নে নহয় কাৰোবাৰ প্ৰমোশ্যন হোৱা নাই চবৰে কি পঢ়া শুনা টেনশ্যন চবৰে টেনশ্যন আমি আহিছোঁ আপোনালোকৰ মুখত হাঁহি বিৰিঙাবলৈ আমাৰতো চাওকচোন কি শৈঠেকত পৰোঁ আমি আপোনালোকেতো নেহাঁহিবও পাৰে হাঁহি নুঠিবও পাৰে আমাৰ কথাত আমি আকৌ হাঁহিটো দিব পাৰিলে আমি টকা পইচা কেইটামান পাম নিদিব লাগিলে কমিটিয়ে কৰিব কি জমালে এখন একো নাই কিমান ডাঙৰ কথা চাগে এতিয়া আপুনি অনুষ্ঠানটো কৰি গৈ যে আমি যাওঁ গাড়ীত উঠোঁ শ্ৰীমতী ফোন আহে ঠিকে থাকে গ'লে অনুষ্ঠান আমি কওঁ আমুক পেণ্ডেলত ভাল হ'ল তামুক পেণ্ডেলত ভাল হ'ল এতিয়া ইয়ালৈ আহিলোঁ
মিছা মাৰি ইয়াতো কৰিব কেনেকুৱা মিছা মাৰি দৰ্শকখিনি ভালনে হাঁহিছেনে ভাল পাইছেনে এতিয়া আমি মানে কেতিয়াবা এনেই কওঁ কৈ দিবলগীয়া নাই নাই অনুষ্ঠান কৰি ভাল লাগে যদি বেয়া নাপায় এটা হাত চাপৰি বজাব নেকি অঁ এনেকৈ কৈ দিওঁ বোলো ক'লেহে হাত চাপৰি বজায় কিন্তু আমাৰ কাৰণে কিমান ভাল লগা কথা চাওক এইবাৰ বিহুৱে বিশ্ববিলাক স্থাপন কৰি দিলে গছৰ তলৰ বিহুৱে কিমান ভাল লগা কথা জাতিটোৰ কাৰণে হয়নে গামোচাই GI টেগ পালে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন কিমান গৌৰৱৰ কথা তাতকৈও ভাল লগা কথাটো কি গম পাইছেনে নাই কি মইতো কৈ দিলে হাত চাপৰি বজাই দিব এইবাৰ হয় নেকি আগতে কৈ লওঁ আমাৰ ভাৰতবৰ্ষই চীন দেশক পিছ পেলাই জনসংখ্যাৰ আগত গুচি গ'ল কিমান এইটো চাপৰি বজোৱা কথা বা এইটো বোলে হাত চাপৰি বজোৱা কথা ঐ জনসংখ্যা বৃদ্ধিৰ ফলত কি হৈ আছে আমাৰ মোক কেলৈ বুজাইছে দৰ্শকেহে বজাইছে অৰ্থনৈতিক প্ৰব্লেম খাদ্য সমস্যা নিবনুৱা সমস্যা নিবনুৱা বুলি একো নাই ছাৰ কেনেকৈ এক আছে বনোৱা যি কাম কৰে আৰু নিবনুৱা নাই বনোৱা আৰু এলেহুৱা বা কেলেহুৱা কাম কৰিলেই হ'ল আজিকালি আমাৰ ল'ৰালুৱে কিমান কাম কৰে খেতি পথাৰ কৰে গাহৰি পোহে ব্ৰইলাৰ পোহে মাছ পোহে শাক চব্জি বেচে চুলি কাটে জোতা ৰং কৰে কাম কৰিবলৈ কিহৰ লাজ চুৰি ডকাইতটো কৰা নাই আমাৰ ল'ৰা আমাৰ অসমীয়া ল'ৰা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে কৈছোঁ চবকে যি খিলঞ্জীয়া চবেই হাতে কামে লাগিলে নিবনুৱা এনেই গুড়া হৈ যাব শব্দ গোটেইকেইটা হয় নে নহয় কৰ্ম সংস্কৃতি গঢ়ি উঠিব লাগে ৰাইট আমাৰ ল'ৰা পাহোৱাল হৈ থাকিব লাগে বাছ মোৰ বেছি ফুলা নাই বাৰু আহি যাব অহা বছৰলৈ আমাৰ ল'ৰালি ডেকা হৈ থাকিব লাগে পাহোৱাল হৈ থাকিব লাগে হয়নে নহয় ই এনে পাহোৱালকেইটাই মাত দিছে ঐ কেল হৈ আছা চাই এইকেইটা আগত একো গাবই নোৱাৰে ইহঁতেহে আগতে উৎপাত কৰে না আজিকালি কালচাৰেলি বহুত ডেভেলপ হৈ গৈছে দেই সঁচাকৈ বহুত ভাল লাগে ভাল লাগে এই গোটেই সোপা ল'ৰা ছোৱালী এজনৰ হ'ব লাগিছে তুমি চাই থাকিলে দেহামোৰ মাতিব লাগে কাক মাতিলে কাক বোলে কেল হৈ আছা চাই ভালকৈ গান গাওঁনে কি কওক আপুনি নাজানে চাই মই আপোনাক এটা কথা কওঁ আপুনিতো এইবাৰ প্ৰথম আহিল এই যে দৰ্শকখিনি যে আহে অনুষ্ঠান কৰিবলৈ এনেকুৱা নহয় যে ছাৰ এই দৰ্শকখিনি কাম বন নাই এনেকুৱা নহয় এই প্ৰত্যেকজনেই ব্যস্ত তাৰপিছতো আহে অনুষ্ঠানটোৰ প্ৰতি এটা টান থাকে আৰ্টিষ্টৰ প্ৰতি এটা মৰম থাকে ইয়াতে এনেকুৱা এই অঞ্চলটো বহুত মানুহ আছে যি কিন্তু কালিলৈ কামৰ কাৰণে আজি অনুষ্ঠানটোলৈ অহা নাই এতিয়া মোৰ কথাটো হৈছে আপোনালোক আহিছে কাইলৈ যেতিয়া এই হুলস্থুলবিলাক শুনিব তেওঁলোকে কিন্তু আপোনাক বাটে পদূলিয়ে ঘৰলৈ আহি সুধিব কালি কি ভাল লাগিল নেকি বৰ চিঞৰ বাখৰ শুনিলোঁ তহঁতৰ মোৰ কথাটো হৈছে এনেই এজনৰ দুজনকৈ কৈ দিব লাগে বোলে কালি তহঁত নাহিলি কেকে আৰু পিটন চাই কেনেকুৱা জমাইছে হাঁহি হাঁহি পেটৰ নাই ডাল হৈ গৈছে অহা সময়ত মাৰি ভেইবোৰ বিচাৰিহে আনিব লাগে এনেই ক'ব লাগে বোলে কেল হৈ আছা